নমস্কাৰ বন্ধুসকল, আজি এটা নতুন টপিক লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ। এই টপিকটো হৈছে ভাৰতৰ প্ৰসিদ্ধ লোকসকলৰ সমাধিস্থল, ক্ৰিমেটৰিয়ামছ অফ ফেমাছ ইণ্ডিয়ানছ। ভিডিঅ'টোৰ শেষত এটা ধুনীয়া ট্ৰিকো দিয়া হৈছে, আশা কৰোঁ আপোনালোকে ভাল পাব। মহাত্মা গান্ধী যিখন সমাধিস্থল সেইখনৰ নাম হৈছে ৰাজঘাট। লাল বাহাদুৰ শাস্ত্ৰী যিখন সমাধিস্থল আছে সেইখনৰ নাম হৈছে বিজয়ঘাট। ৰাজীৱ গান্ধী যিখন সমাধিস্থল আছে সেইখনৰ নাম হৈছে বীৰভূমি। কে আৰ নাৰায়ণনৰ যিখন সমাধিস্থল আছে সেইখনৰ নাম হৈছে উদয়ভূমি। শংকৰ দয়াল শৰ্মাৰ যিখন সমাধিস্থল আছে সেইখনৰ নাম হৈছে কৰ্মভূমি। মোৰাৰজী দেশাইৰ যিখন সমাধিস্থল সেইখনৰ নাম হৈছে অভয়ঘাট। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ যিখন সমাধিস্থল সেইখনৰ নাম হ'ল মহাপ্ৰয়াণ ঘাট। জৱাহৰলাল নেহৰু যিখন সমাধিস্থল সেইখনৰ নাম হৈছে শান্তিবন। ইন্দিৰা গান্ধী যিখন সমাধিস্থল সেইখনৰ নাম হৈছে শক্তিস্থল। জ্ঞানী জেইল সিং আৰু চন্দ্ৰশেখৰৰ যিখন সমাধিস্থল সেইখন এখনেই, আৰু সেইখনৰ নাম হৈছে একতা স্থল। চৌধুৰী চৰণ সিঙৰ যিখন সমাধিস্থল আছে সেইখনৰ নাম হৈছে কিষাণ ঘাট। এতিয়া এইকেইখন মনত ৰখাৰ কাৰণে মই এটা ট্ৰিক উলিয়াইছোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব ট্ৰিকটো আৰু মনত ৰাখিবলৈ সুবিধা হ'ব। এতিয়া আমি চাওক যে সমাধিস্থল কেইখনৰ নামবোৰৰ পিছফালে থকা ঘাট, ভূমি আৰু স্থলৰ ওপৰত ভিত্তি কৰি আমি তিনিটা ভাগত ভগাই লৈছোঁ। প্ৰথম ঘাট থকা সমাধিস্থল কেইখনক মনত ৰাখিবলৈ আমি এটা বাক্য চাব লাগিব যে মৰণক ভয় নকৰা মহাৰাজ বাহাদুৰৰ বিজয়ত কিছুমানে চৰণ চুই মহাৰাজৰ জয়গান গাই ঘাটলৈ আদৰিলে। ইয়াত মৰণৰ পৰা যিটো মৰ আহিব তাৰ পৰা মোৰাৰজী দেশাইটো আমি ল'ম আৰু ভয়ৰ পৰা আমি অভয়টো ল'ম। এইদৰে আমি মনত ৰাখিব পাৰিম যে মোৰাৰজী দেশাইৰ যিখন সমাধিস্থল সেইখন হৈছে অভয়ঘাট। আকৌ মহাৰাজ শব্দটোৰ মহাৰ পৰা আমি মহাত্মা গান্ধীটো পাম আৰু ৰাজৰ পৰা ৰাজঘাট পাম, অৰ্থাৎ মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাট। বাহাদুৰ শব্দটোৰ পৰা আমি লাল বাহাদুৰ শাস্ত্ৰীক বুজিম আৰু বিজয়ৰ পৰা বিজয়ঘাটটো বুজিম, অৰ্থাৎ লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলখন হৈছে বিজয়ঘাট। আৰু কিছুমান শব্দটোৰ আমি কিছুটো লৈ পেলাই কিষাণ ঘাটৰ লগত মিলাম আৰু চৰণৰ পৰা চৰণ সিঙৰ লগত মিলাম, অৰ্থাৎ চৰণ সিঙৰ যিখন সমাধিস্থল সেইখন হৈছে কিষাণ ঘাট। ইয়াৰ পিছত আকৌ মহাৰাজ শব্দটোৰ পৰা আমি মহাপ্ৰয়াণ ঘাট আৰু ৰাজেন্দ্ৰ প্ৰসাদটো পাম, অৰ্থাৎ ৰাজেন্দ্ৰ প্ৰসাদৰ সমাধিস্থল হৈছে মহাপ্ৰয়াণ ঘাট। আৰু পিছত আমি ঘাটটো এনেদৰে ঘাটৰ পৰা পাম। তাৰপিছত আহোঁ আমি ভূমি থকা কেইটালৈ। ভূমি থকা কেইটাৰ বাবে বাক্যটো হ'ব বীৰ ৰজা শংকৰৰ কৰ্মভূমি। ইয়াৰ বীৰৰ পৰা আমি বীৰভূমিটো ল'ম, ৰজাৰ পৰা আমি ৰাজীৱ গান্ধীটো ল'ম আৰু শংকৰৰ পৰা শংকৰ দয়াল শৰ্মাটো পাম আৰু কৰ্মভূমি অৰ্থাৎ কৰ্মভূমিটো এনেদৰে বুজিম যে এইকেইটাৰ পিছত ভূমি আছে আৰু কৰ্মভূমিটো শংকৰ দয়াল শৰ্মাৰ সমাধিস্থল। ইয়াৰ পিছত আমি স্থল থকা কেইটালৈ আহোঁ। ইয়াৰ বাবে বাক্যটো হৈছে জ্ঞানীসকলৰ মতে একতা আৰু ইন্দ্ৰিয় শক্তিয়েই জীৱনৰ সমতাৰ স্থল। ইয়াৰ জ্ঞানীৰ পৰা আমি জ্ঞানী জেইল সিঙৰ নামটো ল'ম আৰু একতাৰ পৰা একতা স্থল নামটো পাম, অৰ্থাৎ জ্ঞানী জেইল সিঙৰ সমাধিস্থল হৈছে একতা স্থল। ইন্দ্ৰিয় শক্তিয়েই, এই ইন্দ্ৰিয়ৰ পৰা আমি ইন্দিৰা গান্ধীটো পাম আৰু শক্তিৰ পৰা শক্তিস্থলটো পাম। ইয়াৰ পিছত জীৱন শব্দটোৰ পৰা আমি জগজীৱন শব্দটো ল'ম আৰু সমতাৰ পৰা সমতা স্থল নামটো পাম, অৰ্থাৎ জগজীৱন দাসৰ যিখন সমাধিস্থল সেইখনৰ নামটো হৈছে সমতাস্থল। ধন্যবাদ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ বন্ধুসকল।